লোকক কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগিব বুলি কবি ৰবীন্দ্ৰনাথ ঠাকুৰে দেৱে তেওঁৰ ধৰ্মীয় আদৰ্শৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কাছিয়লি ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই এটি সুন্দৰ পৰিৱেশৰ মাজত আছোঁ। এজোপা ডাঙৰ বৰগছ, এইফালে পাহাৰ, তাতে আকৌ বাগানৰ মাজে মাজে এটা সুন্দৰ পৰিৱেশ। আমি এনেকুৱা ধৰণৰ হয় কেতিয়াবা কৰ্মব্যস্ততাৰ মাজত ইমানেই সোমাই পৰোঁ যেন আমি নিজকে ক'ৰবাত হেৰুৱাই পেলাওঁ যেন অনুভৱ হয়, নিজকে কেতিয়াবা যান্ত্ৰিক হৈ যাওঁ যেন অনুভৱ হয়। গতিকে সেই যান্ত্ৰিকতাৰ বিপৰীতে আমি এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজলৈ যেতিয়া অহা হয়, মোৰ এতিয়া আহি ইয়াত মনটো খুব প্ৰশান্তি লাগিছে। আচলতে তেনেকুৱা ধৰণৰ এটা মনলৈ প্ৰশান্তি আহে। গতিকে আমি এনেকুৱা মাজে মাজে কেতিয়াবা এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজতো নিজকে জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগে। গতিকে আজি এনে এটা পৰিৱেশৰ মাজত কেইটামান কথা আলোচনা কৰিম। বহুদিন আচলতে ভিডিঅ' দিব পৰা নাছিলোঁ কিছুমান নিজৰ ব্যক্তিগত অসুবিধাৰ বাবে, আৰু চেষ্টা কৰিম এতিয়াৰ পৰা ভিডিঅ'বিলাক পুনৰ দি যাম। আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে এগৰাকী মাতৃয়ে সন্তান গঢ়াৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা পালন কৰে। আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষখনক মাতৃভূমি বুলি কোৱা হয়, আমাৰ অসমখনক অসমী আই বুলি কোৱা হয়, কেতিয়াওতো পিতৃভূমি বুলি কোৱা নহয়। আচলতে সেই কথা এটাই উমান দিয়ে যে আচলতে মাতৃজাতিক সন্মান কৰা হয় আমাৰ দেশত বা আমাৰ ৰাজ্যখনত। গতিকে কিয় সন্মান কৰা হয়? এগৰাকী মাতৃয়ে যিটো কাম কৰিব পাৰে 100জন শিক্ষকেও সেই কাম কৰিব নোৱাৰে। গতিকে মাতৃৰ কিমান গুৰুত্ব আছে, সেই গুৰুত্বটোৰ ওপৰত ভিত্তি কৰি আমি সকলোৱে আমাৰ মাতৃজাতিক সন্মান কৰা দেখা পোৱা যায়। আৰু সেই কথাতে নেপোলিয়ন বোনাপাৰ্টে কৈছিল মাতৃসকলক উদ্দেশ্যি যে আপোনালোকে মোক সুসন্তান দিয়ক আৰু মই আপোনালোকক এটা জাতি উপহাৰ দিম বুলি কৈছিল। গতিকে মাতৃৰ গুৰুত্ব কিমান চাওকচোন। গতিকে আজি এই ভিডিঅ'টোৰ জৰিয়তে মাতৃসকলৰ ভূমিকাৰ সম্পৰ্কে কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম, কিছু অধ্যয়ন আৰু কিছু অভিজ্ঞতাৰ পৰা আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আচলতে এগৰাকী নাৰীৰ বাবে মাতৃ হ'ব পৰাটো গৌৰৱৰ কথা, কিন্তু তাতকৈ গৌৰৱৰ কথা সেইটোহে যদি সেই সন্তানক সৎ, আদৰ্শৱান আৰু সুনাগৰিক হিচাপে গঢ়ি তুলিব পৰা যায়। পিতৃৰ আচৰণে সন্তানৰ চৰিত্ৰ গঠন কৰে, ঠিক তেনেকৈ মাতৃৰ সুপৰিচালনাই সন্তানক প্ৰকৃত মানুহ ৰূপে গঢ়ি তুলিব পাৰে। আমি আচলতে দেখা পোৱা যায় পিতৃৰ লগত যিমান সময় কটোৱা হয় তাতোতকৈ বহু গুণে বেছি সময় মাতৃগৰাকীৰ লগত সন্তানে কটায়। গতিকে সেইকাৰণে মাতৃগৰাকীয়ে শিশুসকলক বিভিন্ন ধৰণৰ কৰ্ম কৰিবলৈ শিকোৱা, বিভিন্ন ধৰণৰ কৰ্মৰ যোগেদি আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সেই কথা শিকোৱাটো মাতৃৰ দায়িত্ব আৰু কৰ্তব্য। আচলতে সাহসী মাতৃয়ে দুৰ্বলতাৰ বিৰুদ্ধে যুঁজ কৰি হ'লেও সন্তানক সুশিক্ষা দিব পাৰে। যদি পিতৃ মাতৃসকল সৎসাহসী হয়, চৰিত্ৰৱান হয় বা ধৰ্মপৰায়ণ হয়, তেতিয়া আচলতে সন্তানসকল বীৰ বীৰাংগনা বা সুসন্তানৰ জন্ম হয় বুলি সন্দেহ অতি ঘৃণনীয় কাম। সন্দেহী চিত্ৰৰ পিতৃ মাতৃয়ে আচলতে সুসন্তান গঢ়িব নোৱাৰে। আচলতে সন্দেহে আত্মবিশ্বাসো ধ্বংস কৰি পেলায়। গতিকে সেইকাৰণে শিশুসকলক আমি এনেকুৱা ধৰণৰ পৰিৱেশ দিব লাগিব, এনেকুৱা ধৰণৰ সংস্কাৰ দি ডাঙৰ দীঘল কৰিব লাগিব, যাৰ জৰিয়তে আচলতে সন্তানসকলে সমাজত প্ৰকৃত মানৱ সম্পদ ৰূপে থিয় দিব পাৰে। এনেকুৱা ধৰণৰ সন্দেহৰ দৰে যিবিলাক ব্যাধি আছে, সমাজৰ কুসংস্কাৰ আছে, এই কুসংস্কাৰ বা ব্যাধিবিলাকৰ পৰা আমি আঁতৰাই ৰাখিব লাগিব। তেতিয়াহে এখন সুস্থ সমাজৰ আমি কল্পনা বা আশা কৰিব পাৰিম। এই ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া যে সন্তানে কেতিয়াবা যদি ভুল কৰাৰ পিছত সি যেতিয়া অনুতাপ কৰাৰ পিছত পুনৰ যাতে সেই ভুল নকৰে, মাতৃগৰাকী আচলতে তেনেধৰণে খুব সুন্দৰভাৱে তাইক বুজাব লাগে, মৰমেৰে বুজাব লাগে। যিহেতু মাতৃগৰাকীৰ ওচৰতে সন্তানে অতি সুৰক্ষিত অনুভৱ কৰে, আৰু মাতৃগৰাকী সেইকাৰণে মৰম চেনেহৰ বান্ধোনেৰে তাক এনেধৰণৰ কাম পুনৰবাৰ নকৰিবলৈ আমি বুজাই দিব লাগে। আৰু দেখা পোৱা যায় এবাৰ ভুল হ'লে ভুল বুলি ভাবিব পাৰি, কিন্তু বাৰে বাৰে কৰি থকাটো আকৌ ভুল হৈ নাথাকে, সেইটো মূৰ্খামিলৈ পৰিণত হয়। গতিকে মাতৃগৰাকীৰ দায়িত্ব তেনেধৰণৰ শিক্ষা যাতে আমি সন্তানসকলক দিব পাৰোঁ। এই ক্ষেত্ৰত কিছুমান কথা দেখা পোৱা যায় যে সন্তানৰ চৰিত্ৰ গঠনৰ ক্ষেত্ৰত প্ৰশংসা আৰু শাস্তিৰ গুৰুত্বপূৰ্ণ ভূমিকা দেখা পোৱা যায়।
কেতিয়াবা দেখা পোৱা যায় যে মাতৃয়ে গম নোপোৱাকৈ বা ঘৰত গম নোপোৱাকৈ শিশুৱে কিছুমান কাম কৰে, যিবোৰ কাম ভাল কামো হ'ব পাৰে। গতিকে ভাল কাম যদি কৰিছে তেতিয়া আচলতে ভাল কামটোত উৎসাহ প্ৰদান কৰিব লাগে, আৰু যদিহে বেয়া কাম কৰিছে বেয়া কাম নকৰিবলৈ আমি আচলতে কেতিয়াবা কোনো ক্ষেত্ৰত শাস্তিও দিব লাগিব আৰু কোনো ক্ষেত্ৰত মৰমেৰে তাক বুজাইও দিব লাগিব। গতিকে এনেকুৱা ধৰণৰ কথাবিলাকেও সন্তানৰ ক্ষেত্ৰত কিছুমান প্ৰভাৱ পেলোৱা দেখা পোৱা যায়। এই ক্ষেত্ৰত মাতৃগৰাকীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কৈশোৰ বা যিটো যৌৱনপ্ৰাপ্ত কাল, গতিকে এই কালটো ধুমুহা আৰু পীড়নৰ কাল বুলিও কোৱা হয়। আচলতে এই সময়ত শিশুসকলৰ অৰ্থাৎ কি আমাৰ যৌৱনপ্ৰাপ্ত যিবিলাক কিশোৰী আছে তেওঁলোকৰ বিভিন্ন সমস্যা দেখা দিব পাৰে, তেওঁলোকে বিভিন্ন অস্থিৰতাত ভুগিব পাৰে, যিবোৰ কথা কাৰোবাৰ আগত ক'বলৈও সংকোচ বোধ কৰিব পাৰে। কিন্তু এগৰাকী মাতৃৰ ওচৰত তেওঁলোকে সেই কথাটো ক'ব পাৰিব, বা মাতৃগৰাকীয়েও সেই তেনেকুৱা ধৰণৰ যিবিলাক লাগতিয়াল কথা সেই কথাবিলাক মৰমেৰে আচলতে তেওঁলোকক কৈ দিহা পৰামৰ্শ দি শুদ্ধ এটা পথ দেখুৱাব লাগিব। তেতিয়াহে আচলতে তেওঁলোকে ভুলৰ পৰা আঁতৰি ভালৰ দিশে গতি কৰিব। যদিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ, ইয়াৰ লগে লগে আমি কিছুমান সামাজিক কথা আলোচনা কৰাৰ লগতে কিছুমান আধ্যাত্মিক চিন্তাধাৰাও সুসন্তান গঢ়াৰ ক্ষেত্ৰত বা সুমাতৃ গঢ়াৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়। এনে ক্ষেত্ৰত আমি যদি চাওঁ, বিভিন্ন ধৰণৰ যিবিলাক ধৰ্মীয় যাজক আছে, বিভিন্ন ধৰণৰ ধৰ্মীয় গুৰু আছে, পথ প্ৰদৰ্শক আছে, তেওঁলোকেও এনে ক্ষেত্ৰত বিভিন্ন ধৰণৰ নীতি আদৰ্শ আমাৰ কাৰণে দি থৈ গৈছে। সেইবিলাকৰ পৰাও আমি কিছু জ্ঞান সুমাতৃ বা সুসন্তান গঢ়াৰ ক্ষেত্ৰত ল'বলগীয়া আছে। এই ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ ধৰ্মীয় আদৰ্শেৰে আমাৰ জনমানসলৈ এটা ধাৰণা বা এটা চিন্তাধাৰা আমাৰ মাজলৈ দিছে। সেই ধাৰণাটো হ'ল কেনেকৈ সুমাতৃ গঢ়িব পাৰি, আৰু সেই সুমাতৃয়ে সমাজত সুসন্তানৰ সৃষ্টি কৰি ভগ্ন ৰুগ্ন সমাজখন আচলতে ধৰি ৰাখিব পাৰে। ধৰ্মীয় শিক্ষাৰে, গুৰু সেৱাৰে, ভগৱানৰ নাম কীৰ্তনেৰে আচলতে সুনাগৰিক গঢ়িব পাৰি। তাৰ এটা প্ৰক্ৰিয়া, তাৰ এটা সুপদ্ধতি শংকৰদেৱ গুৰুজনাই আমাৰ কাৰণে জনমানসত বিলাই দিছে। সেইটোৰ পৰা আমি আদৰ্শ হিচাপে লৈ আমি বিভিন্ন ধৰণে সমাজখনৰ সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত কামত লগাব পাৰোঁ। ছক্ৰেটিছক যেতিয়া মৃত্যুদণ্ড বিহা হৈছিল, সেই সময়ত তেওঁ বিচাৰক মণ্ডলীৰ আগত এটা কথাই কৈছিল যে আপোনালোকলৈ মোৰ এটাই শেষ অনুৰোধ আছে, আপোনালোকে যাতে মোৰ সন্তানকেইজনৰ সুশিক্ষাৰ ব্যৱস্থা কৰে। সিহঁতে যদি চৰিত্ৰ গঠনতকৈ ধন সম্পত্তি গঢ়াতহে বেছি গুৰুত্ব দিয়ে, বা তেওঁলোকে একো নাজানিও নিজকে জানো বুলি ভাবি উফাই দাং মাৰি ঘূৰি ফুৰে, তেতিয়া কিন্তু আপোনালোকে তেওঁলোকক কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগিব বুলি ছক্ৰেটিছে মৃত্যুদণ্ড বিহাৰ আগত বিচাৰক মণ্ডলীৰ আগত কৈছিল। চাওকচোন বাৰু সেইগৰাকী পিতৃৰ চিন্তাধাৰা কেনেকুৱা ধৰণৰ আছিল। গতিকে আজিৰ সমাজখনত আমি তেনেকুৱা ধৰণৰ পিতৃৰ প্ৰয়োজনীয়তা আছে। এই ক্ষেত্ৰত আমি আৰু এটা উদাহৰণ ল'ব পাৰোঁ। টমাছ আলভা এডিছনৰ নামটো সকলোৱে শুনিছে নিশ্চয়, যিজনে বাল্ব আৱিষ্কাৰ কৰিছিলে, পোহৰৰ উৎস বিচাৰিছিলে আমাৰ সমাজৰ কাৰণে। গতিকে সেই টমাছ আলভা এডিছনে যেতিয়া তেওঁ স্কুললৈ গৈছিল, তেওঁৰ যিবিলাক আচৰণ, তেওঁৰ যিবিলাক ব্যৱহাৰ, সেই ব্যৱহাৰবিলাকত অতিষ্ঠ হৈ শিক্ষকে মাতৃলৈ বা তেওঁলোকৰ পৰিয়াললৈ যেতিয়া পত্ৰ প্ৰেৰণ কৰিছিলে যে আপোনাৰ শিশুটো মানসিকভাৱে সুস্থ নহয়, আপোনাৰ শিশুটো বিদ্যালয়লৈ নপঠাব, তাৰ পিছতো যেতিয়া মাতৃগৰাকীয়ে বিদ্যালয়লৈ পঠাই আছিলে, তেতিয়া সেই শিক্ষকসকল গৈ এদিন তেওঁলোকৰ ঘৰত কৈছিল যে আপোনাৰ শিশুটো বিদ্যালয়লৈ নপঠাব, যদিহে বিদ্যালয়লৈ পঠায় তেতিয়া বাকী শিশুবিলাকলৈও তাৰ বেয়া কুপ্ৰভাৱ বাকী শিশুবিলাকলৈ পৰিব। গতিকে তেতিয়া টমাছ আলভা এডিছনে আহি শিক্ষকসকলে কি কৈ গ'ল বুলি মাতৃগৰাকীক যেতিয়া প্ৰশ্ন কৰিছিল, আৰু তেতিয়া মাতৃগৰাকীয়ে কৈছিল যে তোমাৰ কথা এটা ক'বলৈকে তেওঁলোকে শিক্ষকসকল তোমাৰ কথা এই কথাটোকে ক'বলৈ আহিছিল যে তোমাক পঢ়াব পৰা শিক্ষক এই অঞ্চলটোত নাই বা সেই বিদ্যালয়খনত নাই, গতিকে তোমাক এই বিদ্যালয়খনলৈ যাব নালাগে, তোমাক ঘৰতে অধ্যয়ন কৰিবলৈ কৈছে, আৰু তুমি যদি ভালকৈ অধ্যয়ন কৰা তেতিয়া এদিন বহুত ডাঙৰ বিজ্ঞানী হ'ব পাৰিবা বুলি তেওঁক উৎসাহ প্ৰদান কৰিছিল। শিক্ষকে কৈ যোৱা প্ৰকৃত কথাটো কিন্তু কোৱা নাছিল। গতিকে সেই মাতৃগৰাকীৰ সেই প্ৰেৰণা বা সেই উৎসাহৰ জৰিয়তে জানো আমি এজন বিজ্ঞানীক আমি আৱিষ্কাৰ কৰিব নোৱাৰিলোঁ। গতিকে সেই বিজ্ঞানীজন আমি কিয় পালোঁ? মাতৃগৰাকীৰ সু চিন্তাধাৰাৰ কাৰণে পালোঁ, সুপৰামৰ্শৰ কাৰণে পালোঁ, সুপৰিচালনাৰ কাৰণে পালোঁ। গতিকে এই কথাটোৰ পৰা আমি শিকিবলগীয়া বহু কথা আছে। এই ক্ষেত্ৰত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে এটি কথা কৈছিল যে এ ওমেন ইজ দ্য বিল্ডাৰ এণ্ড মোল্ডাৰ অফ এ নেশ্যনছ ডেষ্টিনি বুলি কৈছিলে। থো ডেলিকেট এণ্ড ছফ্ট এজ এ লিলি, ফাৰ ষ্ট্ৰংগাৰ দেন ডেট অফ এ মেন।
অৰ্থাৎ এগৰাকী নাৰী হৈছে এখন ৰাষ্ট্ৰৰ বা এটা জাতিৰ ভাগ্য নিৰ্মাতা আৰু গ্ৰহক। ফুলৰ দৰে সূক্ষ্ম আৰু কোমল হ'লেও তেওঁৰ হৃদয়খন এজন পুৰুষতকৈ বহুত শক্তিশালী। বৰ্তমান সময়ত দেখা পোৱা গৈছে যে মাদক দ্ৰব্যৰ পয়োভৰ প্ৰচুৰ পৰিমাণে বৃদ্ধি পাবলৈ লৈছে। গতিকে এই মাদক দ্ৰব্য বা এই নিচাযুক্ত দ্ৰব্যৰ যি ঋণাত্মক দিশ, সেই দিশবিলাকৰ বাবে সতৰ্ক কৰি দিবৰ কাৰণে, সেই দিশবিলাকক চিনাকি কৰি দিবৰ কাৰণে এগৰাকী মাতৃয়ে আচলতে গুৰুত্বপূৰ্ণ বা অপৰিসীম ভূমিকা পালন কৰে তথা এখন সভ্য সমাজ গঢ়াৰ ক্ষেত্ৰত অপৰিসীম অৰিহণা যোগায়। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে কৈছে যে পৃথিৱীৰ সকলো বতাহ মোৰ খিৰিকীৰে সোমাবলৈ দিম, কিন্তু কেতিয়াও সেই বতাহে মোক উৰুৱাই নিবলৈ নিদিওঁ। আৰু সেই ক্ষেত্ৰত লেকাম লগাব লাগিব আচলতে মাতৃগৰাকীক উদ্দেশ্য কৰি মহামানৱ মহাত্মা গান্ধীয়ে এনে এষাৰ মহান বক্তব্য দাঙি ধৰিছিল। ভাৰতত নাৰীক দেৱী স্বৰূপা বুলি গণ্য কৰা হয় আৰু ভাৰতৰ পূৰ্ব দিশৰ সূৰ্য উঠা দেশ হৈছে অসম, যিখন অসম শস্য শ্যামল, যিখন অসম বীৰ প্ৰসৱিনী। এতিয়া সময়ৰ দাবী, আজি আমাৰ অসমৰ বা আমাৰ দেশৰ প্ৰত্যেকগৰাকী নাৰীয়ে প্ৰতিজ্ঞাবদ্ধ হওক দেৱী মাতৃৰ ভূমিকা পালন কৰিবলৈ আৰু নিজৰ সন্তানক সমাজত প্ৰকৃত মানুহৰূপে প্ৰতিষ্ঠা কৰিবলৈ। যি ঠাইতে আৰম্ভ কৰিছিলোঁ সেই ঠাইতে আচলতে সামৰণি মাৰিবলৈ লৈছোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো কেনে পালে জনাব, ভুলবিলাক আঙুলিয়াই দিব, আৰু যদি ভিডিঅ'টো ভাল পায় কমেণ্ট কৰি জনাব, আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু অনাগত দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।